তো ফ্ৰেণ্ডছ এইটো আছিলে মোৰ জোতা যোনটো মই ইউজ কৰি আছিলোঁ আৰু এইটো জোতা মই গিফ্টত পাইছিলোঁ যেহেতু মোৰ বাৰ্থডে গুচি গ'ল 18 জুলাইত তো এইটো গিফ্ট মই ৰিচিভ কৰিছোঁ আৰু খুব এটা স্পেচিয়েল মোৰ কাৰণে হয় কাৰণ মই যেহেতু ৰ'দে বৰষুণে কাম কৰি থাকোঁ আৰু বৰষুণ হ'লে এইটো জোতা মানে নিভিজে বৰষুণত তো খুবেই এটা সুবিধাদায়ক জোতা আৰু আপোনালোকেও যদি এইটো ল'ব বিচাৰিছে দেন কমেণ্টত লিংক বুলি টাইপ কৰিব বাকী আজি ভাবিছোঁ মই যোনবোৰ আনাৰক আনিছিলোঁ সেইবোৰ আজি ৰুব চেষ্টা কৰিম কাৰণ গোটেইখিনি ৰুই দিয়া হোৱা নাই বহুতখিনি বাকী আছে কাৰণ এইকেইটা দিন ইমানেই বৰষুণ দি আছে কামখিনি আগবাঢ়ি লৈ যাব পৰা নাই আৰু এইটো ছাগলী বেলেগৰ হয় যেহেতু গেটটো ভাঙি গৈছে লকটো সেইকাৰণে সোমাই আহিলে মই ছাগলীৰ পোৱালিটোক এৰি দিওঁ ৰখি আছে গেটৰ বাহিৰত তাৰ মাকে আৰু ভাবিছোঁ আজি গোটেইখিনি কমপ্লিট কৰিম যেহেতু বহুত দিন হৈ গ'ল ৰুই দিয়া হোৱা নাই আৰু এইটো এক লাইন আছিলে সেইদিনা মই ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক এইখিনি এক লাইন ধুনীয়াকৈ হৈ উঠি আছে বাকী আজি বতৰটো যদি ঠিক হয় গোটেইখিনি কমপ্লিট কৰিব ট্ৰাই কৰিম এইটো লাইন সেইদিনা কমপ্লিট কৰিছিলোঁ আজি এইটো লাইনটো কৰিম বাকী আজি কাম কৰোঁতে বাঁহে কাটিলে বাৰু যিয়ে নহওক কিয় কামখিনি কৰিবই লাগিব আৰু কাম কৰোঁতে সৰু ডাঙৰ এটা ঘটনা হৈয়ে থাকে কাটা কাটি চিঙা চিঙি লৈ পিনে মই ৰছী দি দাগ টানি ল'লোঁ যাতে লাইনটো চিধা হয় তাইও আহিলে মোৰ হেল্প কৰিবৰ কাৰণে আৰু বহুতে সুধি আছিলে মোক যে আনাৰক পুলি ক'ৰ পৰা আনিছোঁ মই যিবোৰ বজাৰত পোৱা যায় তাৰে ওপৰৰ পৰ্চনখিনি মই বাৰ্গেনিং কৰি পিনে পাৰ পিচ 3 টকাকৈ আনিছিলোঁ আপোনালোকে যদি ৰুব বিচাৰিছে দেন তেনেকৈ বাৰ্গেনিং কৰি পিনে আনিব পাৰিব আৰু যদি আপুনি চেষ্টা কৰে চাগে কমতো পাব পাৰে আৰু কিছুমান জায়গাত ফ্ৰীটো দিব পাৰে আপোনাক আৰু চাব পাৰে বৰ্তমান আমাৰ অসমৰ ৱেডাৰ এই অলপ আগতে ৰ'দ দি আছিলে আৰু এতিয়া চাগে বৰষুণ দিবই ধুমুহা আহি আছে যেন পালোঁ তো কামখিনি ইয়াতে ৰখাব লাগিব ঘৰত যাওঁ বাকী যদি বৰষুণ সোনকালে শেষ হয় আকৌ আহিম কামখিনি আকৌ ষ্টাৰ্ট কৰিব লাগিব আৰু আছ এক্সপেক্টেড বৰষুণ আহি পালেহি এইকেইটা দিন এনেকৈ বহুত নেৰানেপেৰাকৈ বৰষুণ দি আছে যাৰ কাৰণে কামো মানে আগবাঢ়িব পৰা নাই আশা কৰোঁ বৰষুণ সোনকালে শেষ পায় আৰু প্ৰায় 2 ঘণ্টাৰ পিছত বৰষুণ শেষ পালে এটা কথা জনাওঁ আপোনালোকক এইটো যোনটো আনাৰক পুলি মই আনি পিনে ঘৰতে ৰখা প্ৰায় 1 মাহ হ'ল কিন্তু তথাপিও একো হোৱা নাই এইবোৰ যোনটো মই আনাৰসৰ পুলি আনিছিলোঁ এইবোৰ ইমান ইজিলি নমৰে আপুনি বাছ দুটা বস্তু লক্ষ্য ৰাখিব লাগিব ঘৰত অনাৰ পিছত যাতে আপুনি ছাঁ এৰিয়াত ৰাখে বস্তুখিনি আৰু চিধাকৈ ৰাখিব লাগিব আৰু মাজে মাজে পানী পাই থাকিলে নিজে শিপা গজিব তো যেতিয়া শিপা গজিব আপুনি ধুনীয়াকৈ লগাই দিব পাৰিব বাকী এইটো নতুন লাইন সিলেক্ট কৰিছোঁ ভাবিছোঁ এইখিনি অলপ চাফা কৰিব লাগিব চাফা কৰাৰ পিছত লগাই দিম বাকী তাইও মোক বহুত হেল্প কৰি আছে মই ইমান অকলে নোৱাৰিল হয় যেহেতু মই অলমষ্ট 500 পিচ আনিছিলোঁ যোৱা 2 দিন লৈ তাইও মোৰ লগতে লাগি আছে এইটো কাম লৈ বাকী ফ্ৰেণ্ডছ মই আপোনালোকক এইটোৱে ক'ব মন যে চুজ এ পাৰ্চন যোনে তোমাক তোমাৰ লাইফৰ সকলো ফেজত ছাপৰ্ট এনকাৰেজ আৰু এফৰ্ট কৰে তোমাক তোমাৰ ড্ৰিম এচিভ কৰাত আছ ইউজ টু ডু ফৰ মি আৰু ঠিক তেনেকৈ তাই যেনেকৈ তোমাক ছাপৰ্ট কৰি আহি আছে তুমিও তাইক ছাপৰ্ট কৰিব লাগিব একেদৰে যাতে তাইৰ যোনটো এইমছ ড্ৰিমছ আছে সেইটো যাতে ফুলফিল হয় আৰু মই ভাবোঁ যে কাপলছবোৰৰ লাইফত এটা কমন গ'ল থাকিব লাগে সেইটো ফিনেন্সিয়েলি হওক ছ'চিয়েলিয়ে হওক তেতিয়া মানে লাইফত দেখা যাব দুজনৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং কনফ্লিক্ট এইবোৰ কমেই হ'ব বাকী ফ্ৰেণ্ডছ আজি ফাইনেলি শেষ হ'ল গোটেইখিনি আনাৰক ৰুই দিলোঁ আমি দুজনে মিলি পিনে আৰু চাব পাৰে বতৰ ইমান ধুনীয়া হৈ আছে বৰষুণৰ পিছত আৰু ফ্ৰেণ্ডছ মই আপোনালোকক সকলোকে ধন্যবাদ জনাব বিচাৰিম আপোনালোকে যেনেকৈ ছাপৰ্ট আৰু মৰম দি আহি আছে বাকী মিলিম বেলেগ এটা ভিডিঅ'ত আজি ইয়াতে সামৰিছোঁ